নাইস ৰুম বিচাৰি বিচাৰি মোৰ মাথা গৰম হৈ গৈছে কিন্তু ৰুম পোৱা নাই পাইছোঁ যদিও এটা মানে ভাল ৰুম নাই লগতে যিকেইটা অলপ ভাল বহুত দাম দেখিছে ৰুমটো এইটো য়েল্লো কালাৰটো এইটো সাইডটো এইটো অকনমান কৰিছোঁ মানে সিলেক্ট আৰু দেখোন হা মাথা এটা খালে আকৌ মোবা খাই আছে হাই এভৰিৱান গুড মৰ্নিং কি খবৰ সকলোৰে নিশ্চয় ভালে চাগে মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ এয়া 9টা বাজিব হৈছে আৰু আজি খুব সোনকালে উঠিছোঁ একদম 6টা বাজিতে উঠিছোঁ ইমান কুঁৱলী পৰি আছে নহয় মই কি ক'ম তাতে মোক বহুত বেছি চৰ্দি হৈ আছে তথাপিও গৰম পানী অকণমান কৰি লৈ গা ধুইছোঁ আজি কাৰণ বহুত বেছি কুঁৱলী মানে এফালে মানে কাৰেণ্ট আছিলে তো মটৰ পানীটো অলপ গৰম গৰম লাইনত আছে বাকী চব মানে গামলাত ভৰাই থোৱা পানীবিলাক একদম ঠাণ্ডা গা ধুবই নোৱাৰি এইবিলাক তো গৰম পানী কৰিহে গা ধুইছোঁ অলপ পাছতহে কাৰেণ্ট আহিছে আৰু দেখাৰ কাৰণে খিচিৰি কেইটামান বনালোঁ মানে মই আজি এঠাইলৈকে যাম আপোনালোকক কৈয়ে আছোঁ বাৰু ভিডিঅ'ত আমি ৰুম বিচাৰি আছোঁ ভাড়া ৰুম পোৱা নাই গতিকে আকৌ আজি যাব ওলাইছোঁ ভাড়া ৰুম বিচাৰি কি ক'ম আৰু উপায় নাই ভাড়া ৰুমকে বিচাৰিয়ে থাকিব লাগিব যিহেতু দেহা ট্ৰিটমেণ্টটো দেৰি হৈ গৈছে এতিয়া ভাড়া ৰুমটো পোৱাহেঁতেন কেতিয়াবাই যাব পাৰিলোঁ হয় এতিয়া ভাড়া ৰুমটো নোপোৱাৰ কাৰণে মানে ৰখি থাকিব লগা হৈছে তো দেহাক থৈ যাম ঘৰতে তো দেহাক নিলেতো আৰু ভাড়া ৰুম চোৱা মানে নহ'বই কাৰণ কিমান কষ্ট হয় তাক লৈ লৈ ঘূৰি ফুৰিবলৈ তো ঘৰতে পেহীয়েকৰ লগত থৈ যাম আমি মানুহজনে মই গাড়ীতে যাম ৰুম চাবৰ কাৰণে সুন্দৰবৰীত তো সেইদিনাখন বিচাৰিলোঁ যদিও নাপালোঁ কিজানি এতিয়া ক'ৰবাত খালী হৈছে তো চাই আহোঁগৈ যদি নাপাওঁ কিবা এটা মেনেজ কৰিব লাগিব তাৰ ওচৰে পাজৰে মই ভাবিছিলোঁ মানে হস্পিটেলৰ ওচৰতে ৰুমটো পোৱাটো কাৰণ যিহেতু এতিয়া ঠাণ্ডা দিন ন গাড়ীত অহা যোৱা কৰোঁতে দেহা ঠাণ্ডা লাগিব কষ্ট পাব সেইটো কাৰণে মই দূৰত মানে ৰুম ল'ব বিচৰা নাই দূৰত বিচাৰিলে মানে পাওঁৱেই কিন্তু ওচৰত যদি বিচৰা অকণমান ৰিক্সা এখন লৈ আহিলেও ধুনীয়াকৈ পোৱাকৈ তেনেকুৱা বিচাৰিছিলোঁ কিন্তু ওচৰত মানে তেনেকৈ পোৱাই নাই তথাপিও আজি যাই চাওঁচোন কি হয় যদি নাপাওঁ বেলেগতে তেনেকৈ ল'ব লাগিব আৰু তো ঠাণ্ডাটোৰ কাৰণে মানে বেছি প্ৰব্লেম হৈছে বাইকত অহা গাড়ীত অহা যোৱা ঠাণ্ডা বেছি কষ্ট পাব ন দেহাই সেইটো কাৰণে মানে মই দূৰত ল'ব বিচৰা নাছিলোঁ তো উপায় নাই আৰু নাপালেতো ল'বই লাগিব এই গা পা ধুই গৈ ধুনীয়াকৈ দেহা খিচিৰি খুৱাই দিলোঁ খাৰ পাই আছে তাক কৈ থৈ নাযাওঁ আৰু ক'ত যাওঁ কি কৰোঁ নহ'লে সেইদিনা নিচিনা কান্দি থাকিব সেইদিনাখন বাৰু গা বেয়া হৈছিলে কাৰণে বেছি কান্দি আছিলে এতিয়া বাৰু ইমান নাকান্দে কিন্তু মন চন মাৰি থাকিব আৰু মোৰ মাতটো নুশুনিলেগৈ গৈ লাগিব তাক লৈ গ'লে বহুত কষ্ট হ'ব গাড়ী লৈ গ'লেও মানে কি হয় ৰুম বিচাৰিব লাগিব ন মানে খোজকাঢ়ি অলপ হ'লে কাৰণ তাত বহুত গলি আছে মানে সৰু সৰু তাত গাড়ী নোসোমায় তাত খোজকাঢ়ি যাব লাগিব তো দেহাই নিলে মানে লৈ গৈ খোৱা বহুত কষ্ট হ'ব তো নিব পৰাহেঁতেন নিলোহেঁতেন এতিয়া উপায় নাই আৰু থৈ যাওঁ তো বহুতে আগৰ ভিডিঅ'ত কৈ আছে কি ফাল্টু ভিডিঅ' বনাইছ ল'ৰাটোক এৰি থৈ বোলে আপোনালোকে বাৰু নিজৰ ল'ৰাটোক এৰি থৈ নাযায় নেকি বাৰু কেতিয়াবা মইহে কি অকল মোৰ ল'ৰাক এৰি থৈ পেলাই বেলেগত ঘূৰোঁ নেকি মইতো কামৰ কাৰণেহে গৈছোঁ এনেই ফুৰিবলৈ যোৱা নাই নহয় এতিয়া আপোনালোকৰ ল'ৰা ছোৱালী খোজকাঢ়িব পাৰে আপোনালোকে লগত লৈ গ'লে একো দিগদাৰ নাই কিন্তু মোৰ ল'ৰাটোতো খোজকাঢ়িব নোৱাৰে তো মই ইমান কষ্ট কৰি তাক দাঙি মই কেনেকৈ ৰুম বিচাৰিম মানে যিকেইজনীয়ে তেনেকৈ কৈছে তেওঁলোকৰ ল'ৰাক জানো সিহঁতে এৰিয়ে থৈ যোৱা নাই তেনেকুৱা মানে কি ক'ম আৰু তো খোজকাঢ়িব কৰিব পাৰাহেঁতেন মোৰো লৈ যোৱা একো প্ৰব্লেম নহয় তথাপিও সৰু ল'ৰা ছোৱালী এনেকৈ খোজকাঢ়িব কৰিলে সিহঁতে কষ্ট পায় ন অকণমান তো মই থৈ যাম সেইকাৰণে বোলে দেহা এইটো আহোন গুড মৰ্ণিং মুনু আহোন অকণমান আগত কি হাঁহি আছিলে এতিয়া খুৱাই দিলোঁ যে খং উঠিছে টোপনি যোৱা তুমি ৰাতি টোপনি যোৱা নাই শুই দিয়া অকণ কলিজাটো শুই দিয়া সেয়া কাপোৰ লৈ লৈছোঁ চুৱেটাৰ এটা লৈ যাব লাগিব ঠাণ্ডা যিহেতু আহোঁতে ঠাণ্ডা লাগিব পাৰে তো এইযোৰ চুইদাৰকে পিন্ধি যাওঁনে এযোৰ উঠাই থৈছোঁ এইযোৰহে পিন্ধি যাওঁনে কি পিন্ধি যাওঁ ভাবি আছোঁ তাকে হাই এভৰিৱান এয়া ওলাই কৰি লৈ পেলাই এইটোকে পিন্ধি আহিলোঁ আৰু ব্লেক কালাৰটোকে আৰু মই ব্লেক কালাৰ পিন্ধিলোঁ আৰু ব্লেক কালাৰে হ'লে মই যিটো কালাৰ পিন্ধো সেইটো ফাৰ্ষ্ট মই পিন্ধিছোঁ তাৰপিছত কি পিন্ধিছে এতিয়া মিলিছে মই কি কৰোঁ এতিয়া কি কৈছে মোক সলাই ল'বৰ কাৰণে কৈ আছে তাৰপিছত মই সলাই নল'লোঁ মই পিন্ধিলোঁ আগত তাৰপিছত এইটো কাৰণে বগা এইটো হেৰি পিন্ধি আছোঁ ভালেহে আকৌ ধুনীয়াকৈ মিলি যাব বোলে তেতিয়াহে ভাবিব বা ধুনীয়া বুলি তলৰ মিলাই আহিছে তাৰপিছত এতিয়া দেহাই শুই আছে অলপ দেৰিকৈ উঠিলেহে গম পাব মা নাই বুলি ঘৰত তাৰপিছত নাকান্দিলেও মন মাৰি থাকিব গা চা ভালে বাৰু সেইদিনা গা বেছি বেয়া আছিলে কাৰণে কান্দি আছিলে
তো এতিয়া যাওঁ প্ৰথম ভাবিছিলোঁ আমি বাইকত যাম বুলি বাইকত যাব নোৱাৰি এনেকুৱা ঠাণ্ডা তাতে মোৰ চৰ্দি হৈ আছে তাৰপৰা আহি আকৌ বেমাৰ হ'ব লাগিলে কোনে চাব তো এইফালে মই এইফালে ভাতৰ ৰান্ধনি আৰু গমেই পায় সকলোৱে তো সেইটো কাৰণে আকৌ বেমাৰ হ'লে এইফালে ঘৰৰ ফালে একদম দিগদাৰ হৈ যাব তাৰপিছত দেহাকো আলপৈচান ধৰিবলৈ দিগদাৰ হোৱাৰ কাৰণে গাড়ীতে আহিলোঁ গাড়ীত গ'লে মানে পইচাবিলাক বেছিকৈ খৰচ হয় তেল চেল কিবা কিবি ফাষ্টেগ চাষ্টেগ সেইটো কাৰণে বেছি যায় কাৰণে প্ৰথমতে বাইকতে আহিম বুলি ভাবিছিলোঁ তাৰপিছত আৰু যিহে কুঁৱলী দেখিলোঁ ৰাতিপুৱাই উঠি নাই নহ'ব বোলো ৰাতিটো হাঁচিয়াই আছোঁ মই ইমান চৰ্দি লাগিছে মোৰ এতিয়া অকণমান তথাপিও ভাল হৈ আছে কিন্তু ৰাতি বেছি হয় তো সেইটো কাৰণে বাইকত নাযাওঁ আৰু গাড়ীতে আহিলোঁ পইচা গ'লে উপায় নাই আৰু এতিয়া যেতিয়াই গৈ আছোঁ যাবি থাকোচোন যাবি নেকি বুলি এতিয়া গৈ থাকোঁ ৰুম পাওঁ নে নাপাওঁ নাজানো আৰু পালে হাজিৰা এটা ঠিক কৰিয়ে থৈ আহিম তাৰপিছত বেছি দিন নকৰোঁ আৰু যামেই দুদিনমান থাকি ঘৰত তাৰপিছত যামগৈ আকৌ মানুহজনে হস্পিটেলত অহা যোৱা কৰিয়ে থাকিব পাব তো ৰুমত থাকিলেও যেতিয়া হস্পিটেল যাব লাগে ঘৰলৈ আহিব আৰু মানুহজনে তো সেনেকৈ অহা যোৱা কৰি থাকিব লাগিব এতিয়া দেহাক নিনিলেও নহয় মা আকৌ হস্পিটেল নগ'লে নহয় চবফালে দিগদাৰ মানে তো চাই থাকিব ভিডিঅ'টো খালি এটা প্ৰাৰ্থনা কৰিছোঁ ভগৱানক যাতে আজি ভাড়া ৰুম এটা পাওঁ যেন তেনে ভগৱান আমাৰ যাতে ৰেটত মিলাই এটা ৰুম পাওঁ আৰু ধুনীয়াকৈ আগতে যিমান সেনেকুৱা মানে ৰেটত হ'লে অকণমান হেৰি হয় থাকিব মানে সুবিধা হয় এইবিলাক বেছি হৈ গ'লে দিগদাৰ হয় ন আমাৰ ফালেও তো ভগৱানক কৃষ্ণ ভগৱান পাওঁ যাতে আৰু ধুনীয়া ৰ'দ ওলাইছে এয়া গৈ আছোঁ বোলে ধুনীয়াকৈ ৰ'দ ওলাইছে ৰাতিপুৱাই চব মানুহ কামলৈ গৈছে এফালে গৰু লৈ গৈছে ধুনীয়াকৈ ধান কাটিব ধানৰ ছিজন হৈ আছে ধান কাটি আছে মানুহবিলাকে গাইছ আমি পালোঁহি এতিয়া সোণাপুৰ আৰু এতিয়া এয়া হোটেলতে কিবা এটা খাই লওঁ বুলি সোমাইছোঁ পৰঠা এটা খাই লওঁ যিহেতু একোৱে খাই অহা নাই চাহ একাপহে খাই আহিছিলোঁ এতিয়া মানে পৰঠা এটা খাই লৈ তাৰপিছত ৰুমহে বিচৰাত লাগিম তাৰপিছত আহোঁতে ভাত খাম আৰু তাৰ কাৰণে পৰঠা এটা খাই লওঁ এয়া খাই লওঁ দেই এতিয়া বহি আছোঁ পৰঠা খাবৰ কাৰণে পেলাই বনাই আছে ইয়াত পৰঠাটো খাই লওঁ আৰু তাৰপিছত আৰু ৰুম পাওঁ নে নাপাওঁ চাহ খাইছোঁ চাহ হোৱা নাই চাহ খাইছোঁ তাৰপিছত এতিয়া পৰঠা এটা খাই লওঁ ভোকে লাগিছে মোৰ এনেই মই ইমান দেৰিকৈ ভাত খাওঁ হয় ঘৰত একো নাখাওঁ ৰাতিপুৱা চাহ একাপ খাই মই এদিন মই এটা দিন পায়ে হয় মই 1-2 বাজে মই ভাত খাওঁতে কিন্তু আজি সোনকালে উঠিলোঁ যে এতিয়া সোনকালে ভোক লাগিছে ঘৰত থাকিলে কিন্তু ভোকে নালাগে এয়া সোণাপুৰ ওচৰতে আছে এখন ৰেষ্টুৰেণ্ট তাতে সোমালোঁ এতিয়া খাই কৰি লওঁ আৰু দেহাকো থৈ আহিছোঁ কি বা কৈছে শুই উঠিছে নে খুৱাই থৈ আহিছিলোঁ কান্দিছে নে কি কৈছে নাজানো আৰু এতিয়া খাব ওলাইছোঁ পৰঠা মানুহজনে খালি তো মই খাওঁ যায় পৰঠা খাই আছোঁ খাই লৈ অলপ দেৰিকৈ আপোনালোকক লগ পাইছোঁ আৰু গৈ আছোঁ একদম গাইছ এয়া পালোঁ আহি আমি সুন্দৰবৰী আৰু এতিয়া গৈ আছোঁ ৰুম চাবলৈ এই আগৰ ফালে মানে আগতে চাইছিলোঁৱে সেইটো কাৰণে এইফালে আগত এটা গলি আছে তাত চাই আহোঁগৈ বুলি ওলাইছোঁ এইফালে গৈ আছোঁ দুয়োটাই পাওঁ নে নাপাওঁ নাজানো আৰু গাড়ীখন সেই আগতে থৈ এতিয়া খোজকাঢ়ি আহিছোঁ মানে সৰু মানে গলি যে তো গাড়ী নাযাব বুলি থৈ আহিছোঁ এতিয়া পাওঁ নে নাপাওঁ আৰু গৈ আছোঁ খোজকাঢ়ি বেছি খোজকাঢ়িবও নোৱাৰোঁ আছোঁ গলিটো পালোঁ আহি ভাড়া ৰুম দিয়ে নে নিদিয়ে নাজানো আৰু 2টা আছে ইফালে এটা আৰু এফালে এটা সেইটো ফালে প্ৰথম যাই চাওঁ গাড়ী আনিব পাৰিলোঁ হয়চোন সোমালে হয় নে নালাগে খোজকাঢ়ি ৰুম বিচৰাটো বহুত টান কাম গাইছ কি ক'ম আৰু আজি নাপালে আৰু বেলেগতে ল'ম ইয়াত যদি আজি নাপাওঁ বেলেগতে ল'ম তামান ৰ'দ পৰিছোঁ
তাইৰে ৰুমে নাপালোঁ আৰু এটা গলিত আহিছোঁ পাওঁনে নাপাওঁ ক'তা টুলেট লিখা আছে ফোন কৰচোন ইফালে এটা পাইছোঁ টুলেট লিখা আছে আমাৰ সেইদে আকৌ লাজে কৈছে ৰুম বিচাৰি শুব বোলে পোৱাই নাই বোলে এইফালে বাইদেউ আপোনালোকৰ ৰুম আছিল নেকি খালী ৰুম পিজিহে বোলে চব পিজি ৰুমে নাপায় আমি য'ত আগতে আছিলোঁ খৰিলাপুৰত তাত আকৌ ৰুম বিচাৰিলে পটককৈ পায় মানে এইটো চাইডে কিবা পি জি ষ্টুডেণ্টবিলাকৰ কাৰণেহে আছে ফেমিলি ৰুম একে 2-3টা ডাঙৰ দিব নাই গাইছ কি হ'ব এই ৰ'দত কান্দিমে এতিয়া বেছি খোজকাঢ়িব নোৱাৰোঁ কমজুৰি মানুহ গাইছ নাপালোৱে 3টামান ৰুম সেই পৰি বোলে টুলেটলৈ গাড়ী দোকানখনকে মানুহজনক কৈছোঁ লিখা আছে বুলি আকৌ পেলাই আহি আছোঁ এতিয়া এইফালে কাৰোবাৰ ঘৰ আছে নেকি বাৰু খবৰ কৰিবাচোন কোনোবাই ক'ত দেখোন না দোকানহে আছোঁ নহয় এটা পাইছোঁ সেইটো ৰুম ফোন কৰিব দিছোঁ এই ইফালে এটা আছে টুলেট লিখাই ইফালে পৰা আহিছোঁ আমি বেছি হোৱা নাই এটা ৰুম পাইছিলোঁ কিন্তু একেবাৰে 6th ফ্ল'ৰত মই অকলে ওপৰলৈ উঠি আহোঁতে ভাগৰ লাগিছে দেহাক লৈ কেনেকৈ আহিম এইটো ৰুমটো ওপৰত থাকি ভাল লাগিলহেঁতেন কিন্তু দেহাক লৈ উঠা নামা কৰাটো বহুত কষ্ট হ'ব ন মইতো নোৱাৰিমেই অকলে কাৰণ মই অকলে আহোঁতে বহুত ভাগৰ লাগিছে এইবিলাক মানে চাৰ্টৰ লগতে আছে সেয়া কিন্তু থাকি ভাল লাগিল হয় থাকি ভাল লাগিলে কি হ'ব নহ'ব সেইটো আৰু মানে ৰুম খালী নাই ৰুম এনেকুৱা আছিলে মানে আৰু এইটো চাইডে ভিতৰতে আছে বাৰু বাথৰুম এই নহ'ব বোলো ইমান ওখ মই অকলে আহোঁতে মই আহিবই পৰা নাই মই আহোঁতে প্ৰায় 10-20 মিনিটমান লাগিলে চিংগল মানুহৰ কাৰণে ভাল লাগে আমি অকলে থকাহে পাৰিলোঁ হয় দেখা নোৱাৰিম ভাগৰ লাগি গৈছে আকৌ মোৰ ৰুম বিচাৰি মোৰ মাথা গৰম হৈ গৈছে কিন্তু ৰুম পোৱা নাই পাইছোঁ যদিও এটা মানে ভাল ৰুম নাই লগতে যিকেইটা অলপ ভাল বহুত দাম হয় সেইকাৰণে যাওঁগৈ বুলি ভাবিছোঁ জালুকবাৰী ফালে চাওঁগৈ বৰ মই নোৱাৰোঁ আহি পেলাই চাই আকৌ যা মই চাব নোৱাৰোঁ পৰিবি খালে কোনটো এই দুডালৰ কেনেকুৱা ৰুম বিচাৰি মাথা গৰম হৈ গৈছে তো মানুহজনকে এইফালে আকৌ আছে নেকি চাবলৈ যাব দিছোঁ মই নোৱাৰোঁ ভৰি কামে নাইকিয়া হৈ গৈছে মোৰ ইমান মানে কি ক'ম আৰু ৰুমেই পোৱা টান মানে এইখিনি হলত ঠাইত জালুকবাৰী এইটো চাইডে ল'মগৈ নাপালে মই মানে ঠাণ্ডাটোৰ কাৰণে মই সেইফালে ল'ব ইচ্ছা নাছিলে ঠাণ্ডা পৰা আকৌ ইয়ালৈকে আহোঁতে দেখাই ঠাণ্ডা পাব বুলি মই ওচৰতে ল'ম বুলি ভাবিছিলোঁ এতিয়া ৰুমেই নাপাওঁ এতিয়া যিকেইটা পাওঁ সেইকেইটা মানে একদম থাকিব নোৱাৰোঁ মানে বহুত সৰু আমাৰ বিচনাখনে যি ডাঙৰ ৰুমটো জেগাই নকৰিব দেহাও ষ্টেণ্ডিং আছে সেইবিলাক থওঁতে গোটেই ৰুমটো ব্লক হৈ যাব আকৌ বাথৰুম বেলেগ মানুহ আছে বাথৰুমো মানে এটেচ নাই এক্সট্ৰা আছে যদি বাথৰুমো এটেচ থকাহেঁতেনে ল'লোঁ হয় বাথৰুম এটেচ নাই মানে আকৌ বাহিৰত দেহাক গা পা ধোৱা মানুহ চাই থাকে সেইটো কাৰণে মোৰ ল'ব মন নাই মানে অসুস্থ ল'ৰা নহয় সেইটো কাৰণে বেলেগে চাই থাকে ন বেছিকৈ আমাৰ নিচিনা ল'ৰা ছোৱালীবিলাকৰ মানুহবিলাকে বেছি ঘূৰি চাই ন তো সেইকাৰণে গা পা ধোৱালেও বেছিকৈ মানুহবিলাক চাই থাকিব সেইটো কাৰণে মই য'তে ত'তে ল'ব মন নাই মানে তো জালুকবাৰীৰ ফালে আকৌ অলপ কম দামতেও মানে ভাল ৰুম পায় এফালে মানে কম দামত ভাল ৰুম নাপায় তথাপিও 5,000 মানত পাওঁ নেকি 5-6 হাজাৰ মানত পাইছোঁ 2,500 3,500 এনেকুৱা ৰুম পাইছোঁ কিন্তু কাম নাই 5,000 মানতো নাপায়ে মানে 8,000 9,000হে ভাল ৰুম পায় আকৌ 3-4টামান ৰুম আছে আমাক ইমান ৰুম দৰকাৰো নাই মাথা গৰম হৈ গৈছে সেইদিনাখন খোজকাঢ়ি মাথা গৰম হৈ গৈছে ৰ'দডালহে যি টেংকৈ পৰিছে মাথাই বিষাব এতিয়া আমাৰ টেঙা খাব মন যাব
যাওঁ এতিয়া এইখিনিৰ পৰা এনেও চবতে বিচাৰিলোৱে এটাও চুক নাই নিবিচৰা এইটো কি ঘৰ আকৌ তুলে লিখা আছে জানো নাই আকৌ তুলে লিখা দেখিছ জানো বোলে ভুকি লিখা ডাঙৰ কথা হ'ব ৰুম বিচাৰি বিচাৰি বহুতকেইটা ৰুম বিচাৰিলোঁ কিন্তু নাপালোঁ কিন্তু এটা মানে ফাইনেল কৰিছোঁ তথাপিও আপোনালোকক জনাম বাৰু দেখিছে ৰুমটো এইটো য়েল্ল' কালাৰটো এইটো ছাইডতো এইটো অকণমান কৰিছোঁ মানে চিলেক্ট হাই গাইজ ফাইনেলি ৰুম এটা বিচাৰি পালোঁ যেন তেনে পাগলৰ দৰে ৰুম বিচাৰি গৈছোঁ মানে ইয়াত যিবিলাক দামী ৰুম সেইবিলাক সহজতে পোৱা যায় কিন্তু অলপ কম দামী ৰুম চাবলৈ হ'লে পাগলৰ দৰে বিচাৰি ফুৰিব লাগিব এতিয়া আমি আজি 2 দিন ধৰি ৰুম বিচাৰি তথাপিও গোটেই আমি আহিছোঁ ইমান সোনকালে আহিছোঁ 9টামান বাজি পাইছোঁ আহি এতিয়া প্ৰায় 2টা বাজিব 2টা বাজিলৈকে ৰুম বিচাৰি যেন তেনে এটা পাইছোঁ বহুতকেইটা ৰুম পাইছোঁ কিন্তু কেইটামান মানে আমাৰ দাম নিমিলিলে চ' সেইটো কাৰণে নল'লোঁ আৰু এটা পাইছোঁ 6000 লয় কিন্তু মানে যেন তেনে মানে হেৰি কৰি পিছত কমাই পেলাই কিবা এটা ল'লে আৰু তথাপি উপায় নাই এতিয়া ইয়াৰ পৰা বেলেগত ল'ব লগা হ'লে দূৰ হয় অহা যোৱা খৰচটো সিমানেই হ'বগৈ তো সেইকাৰণে ওচৰতে লৈছোঁ আকৌ এটা পালোঁ আহি ৰুম বিচাৰি তথাপিও দেহাক লৈ সেইখিনিৰ পৰা হস্পিটেললৈকে খোজকঢ়াটো মানে কষ্ট হ'ব তো বাইকতে আহিব লাগিব আৰু এইখিনিহঁত আৰু যেতিয়া আহোঁ আপোনালোকক তেতিয়া ৰুমটো বাৰু ধুনীয়াকৈ দেখাম এতিয়া ৰুমটো এডভান্স দি থৈ আহিলোঁ ল'লোঁ আৰু বেছি ঘূৰি নাথাকিলোঁ আৰু বহুত ভৰি বিষাই গৈছে মানে এনেকুৱা ৰুম বিচাৰিছোঁ নহয় দেহাক অনা হয়তো পাগল হৈ যাব লগা হ'লেহেঁতেন দুইটা আধা মোৱা হ'লেহেঁতেন মই খোজকাঢ়িব নোৱাৰা হৈ গৈছোঁ মই বোলো আৰু নাচাওঁ যাওঁগৈ কৈছোঁ ই কৈছে আহিলোঁ এতিয়া চাই যাব লাগিব বুলি ক'লে গোটেই মোৰ ভৰি একদম কিবা হৈ গৈছেগৈ তথাপিও পালোঁ ৰুম এটা মই ভাবিছিলোঁ ঘৰতে একদম ভগৱানক সেৱা কৰি আহিছোঁ কৃষ্ণ ভগৱান আজি যাতে ৰুম এটা পাওঁ বুলি তথাপিও পালোঁ কষ্ট ফল মিঠা বুলি কয় যে তথাপিও পাইছোঁ ৰুমটো ভালে পাইছোঁ বাৰু তলত আছে ওপৰতো লোৱা নাই তলতে লৈছোঁ এতিয়া দেহা গধুৰ হৈছে বহুত ওপৰলৈ ডাঙাটো কষ্ট হয় তো কাৰণে তলতে লৈছোঁ আপোনালোকক যেতিয়া আহোঁ তেতিয়া ৰুমটো দেখুৱাম আৰু চাগে মই 2-3 দিন মানৰ পাছত আহিম তেতিয়া ভিডিঅ' বনামেই আপোনালোকক দেখাম আৰু আমাৰ যিবিলাক বস্তু চব জালুকবাৰীতে আছে এইবিলাক ইয়ালৈকে শ্বিফ্ট কৰাব লাগিব তো এতিয়া গৈ থাকোঁ খুব ভোক লাগিছে একো এটা খোৱা নাই ৰাতিপুৱাৰ পৰা সেই হোটেলতে পৰঠা এটা খাইছিলোঁ এতিয়া ক'ৰবাত ৰখি ভাত কেইটামান খাই যাওঁ তেতিয়াহে শান্তি লাগিব নহ'লে মুখ চুখ শুকাই গৈছে পানী বটলো আছে ন পানী অকণ খাই লওঁ এয়া দোকানৰ পৰা লৈ ল'লোঁ ভোট জলকীয়া আচাৰ এটা ইয়াত এতিয়া খাই আছোঁ আনাজ বঢ়িয়া জলকীয়া দি থৈছে আৰু এইফালে ভোট জলকীয়া আচাৰ এটা ল'লোঁ এইটো ভোট জলকীয়া আচাৰটো খাই ভাল লাগে ন ভাতৰ লগত আৰু নাখাওঁ চব খাই গ'লে চৌচনি খাই গ'লে জলকীয়া আছে আকৌ ফলটো মই খাম নাই হোৱা হ'লে দে আৰু ল'ম পইচা আৰু ল'ম গাইছ আৰু এটা লৈ ল'লোঁ এয়া তাতো একদম খাই দিলে তো মই আৰু খালি গাতে পৰিলে খাবই নাজানে একো এটা আৰু কথা মাথা হ'ব এটা খালেই আকৌ মোবাইল খাই আছে ধুনীয়া লাগিছে মাথাটো ফ্ৰেছ লাগি গৈছে ন বিষাই আছিলে যে অকণমান ৰুম বিচাৰোঁতে মাথা বিষ উঠি গৈছে খাই দিছোঁ ধুনীয়া লাগিছে খাই হাই গাইছ সেয়া পালোঁ আহি ঘৰ এই নকয় বোলে দেহাই বোলে কান্দি আছিলে এয়া কিয় কান্দি আছিলা হা এতিয়া মনে মনে আছা কিয় কান্দি আছিলা অঁ খালা নে নাই খালা নেন অকণমান ৰেষ্ট লৈ লওঁ মই মূৰটো বিষাইছে এবাৰ ফোন কৰিলোঁ ভণ্টি লৈ আছিলে পূৰা চিঞৰি কান্দি আছিলে এতিয়াহে মনে মনে আছে ন
এতিয়া মই আহি গ'লোঁ ন হয়নে আহি গ'লোঁ মামা আহি গ'ল কান্দি থাকে একেবাৰে কি পাপা পাপা নাই কাৰণে কান্দিছিলা নে মই নাই কাৰণে কান্দিছিলা মই নাই কাৰণে অঁ মই নাই কাৰণে কান্দিছে অঁ নাকান্দে কিয় কান্দিব ধৰিছে কান্দি দেখাইছো না কিয় কান্দিছা নাযাওঁ দে নাযাওঁ আৰু ক'তো নাযাওঁ বাহিৰ মাৰি দিছিলোঁ ভাল হ'ব দিয়া ৰুম এটা পাই এভৰিৱান এয়া এতিয়া কেইটা বাজিছে নো 7:30 8টা বাজিছে মোৰ ভাত পানী বনাই কৰি ৰেডি গুৱাহাটীৰ পৰা আহি 4:30মান বজাত ঘৰ পাইছোঁ আহি তাৰপৰা আহি 5টামান বাজিলে 5টা নে 6টা বাজিলে অলপ ৰেষ্ট ল'লোঁ তাৰপিছত গৈ চিধা পাকঘৰত গৈছোঁ কি হ'লনো চিধা পাকঘৰত গৈছোঁ গৈ ভাত পানী বনাই দেউতাকে মাকে দি থৈ আহিছোঁ আমি অলপ দেৰিকৈ খাম এতিয়া দেহাক খুৱাই ল'ব ওলাইছোঁ 8টা বাজিলে ন দেহা এইয়া এতিয়া শুই উঠিছে যে এনেকৈ আছে কাইলৈ ভাত খুৱাব লাগে ভাতকেইটা ঠাণ্ডা হৈ যাব এতিয়া তুমি এনেকৈ থাকিলে কি হ'ল কান্দি আছিলে আজি মই নথকাৰ কাৰণে ইয়াক মানে মই এতিয়া অকলে এৰিব নোৱাৰা হৈছোঁ ইয়াক মানে এতিয়া মানে ই অলপ বুজি পোৱা হৈছে যেন লাগিছে কাৰণ আগতে থৈ গ'লেও মন মাৰি থাকে বা গম পায় মই যোৱা বুলি কিন্তু এনেকৈ কান্দি নাথাকে মানে কোনো দিনে মানে এনেকৈ মই নাথাকিলে কান্দি নাথাকে খালি মন চন অকণমান মাৰি থাকে বাৰু সেইদিনাখন মানে যিদিনাখন মই ঘৰত নাথাকোঁ সেইদিনাখন অকণমানো নাহাঁহে খালি মন মাৰি থাকে কিন্তু এই দুদিন মই দেখিছোঁ ইয়াৰ আগত ৰুম চাব গৈছিলোঁ যে মাক লৈ হস্পিটেল তেতিয়াও দেহাই খুব কান্দি আছিলে তেতিয়া মোৰ বোলো গা বেয়া কাৰণে কান্দি আছিলে চাগে এনেকৈ ভাবিছোঁ নকয় সেনেকৈ কিন্তু আজিও সি কান্দি আছে মই ফোন কৰিছোঁ চিঞৰি কান্দি আছে তাৰপিছত বাহিৰতে ভণ্টিয়ে লৈ আছে আহিছোঁ মাত দিছোঁ এনেকৈ চাইছে একদম ডিঙিটো নকয় কি হ'ল মাক নোখোৱা নাই দে দেহাৰ কাৰণে এইফালে বইল কণী দাইল বনাইছোঁ এনেকৈ আৰু চিম্পুলকৈ বনাইছোঁ এতিয়া খুৱাই কৰি লওঁ ধুনীয়াকৈ কি হ'লনো